থাকবি আগে মোর কারণে গরম পানি করিলে শুন যা যা ফটাফট কাই মাসি তো কোসর হসা কথা কও কাই মাসি তো মই তেনে খেদি যাং তহতক কেনকেনো কম মোক কাই মাসি এই আপা কি ভাবিছা নকাই যা ফটাফট হ্যাঁ নাই যায় ভাই নাই যা মোর কারণে অলপ গরম পানি করিলে শুন তই যা যা হেগিলা জানবা নালগে যা ৰুমৰ ভিতৰতে মই অলপমান টোপনিয়ে মাৰো ৰে মোক অলপ মালিচ কৰি দিছোন গৰম পানী দি তে যাচোন যা ঘুমা গেল যা মই গৰম পানী নি আছো যা কাই বাবা ইয়াক নাম নকয় নহয় নাম কলি খেদ দি যাই ফেলে ইয়াতকেও বেয়া অৱস্থা কৰি ভাল নহয় ইয়াক মই সোনকালে গৰম পানী লৈ আহ শিবা বেটা মৰণ নহয় চলি কেনে শান্তি নহয় আছে আজি বেলা কবাত মাৰ খাই আছে কালি বেলা কবাত কিবা কাজিয়া লাগি আছে হে আছে ইয়াৰ বেটা জিতু ঘৰত আছ না কি কৰি আছ ঐ কায়ো নাই নেকি নে মাত চাত নেদে কায়ো ও কাইনো ৰ যাইছো ৰ ও পিংকু তই হে মই কোমা বেলেগ বুলি হে আপছিলো ব খুৰি বহিম ৰ পিছে জিন্তু আছে নে নাই আছে ৰ হে বাবা হি টোপনি মাৰি আছে ৰ আজি কবাত মাৰি খাই আছে একেবাৰে বৰ বেয়া অৱস্থাত আছে হি বিছনাত পৰি একেবাৰে কেকে আছে ক'ত বা মাৰ খাই আহিলা কাই বা মাৰলা ইয়াক নকয়ো বেটা মৰণ নহয় চলি খুলি কিনে মাৰ খাই আছি আৰু আমাক নকলা হি বেটাই আমি থাকাতে ইয়া কাই মাৰব পাৰে আমাৰ লগত কাই মাছি ইমান হিম্মত ৰকচোন ৰ মই ইয়াক সুধু কাই মাছি যাচোন যা সুধিয়ে যা বিছনাতে টোপনি মাৰি আছে যা যা যাচোন যা মই তোৰ কাৰণে চাহ বনাম যা আয়ৈ মায়ৈ মল্লু আয়ৈ গটাই গাটো বিষয় এই মৰণ নহয় মানুহ ইনকে মাছি মোক আয়ৈ এই জিন্তু তই মাৰ খালে ফেলে ঘনে মনে ঘৰৰ ভিতৰত সোমাই আছা হা পিংকু আহিছা তই শুনাব হে কাই মাৰলে তই এনকে হা ইমান বেয়াকে মাছি নাই বাপ ৰে বাপ বৰ বেয়াকে মাছি গটাই গাটো বিহিলা কৰি দিছে মোক মাৰি মাৰি বাপা এনকেনো মাৰে নাই মানুহ পিছে মাৰলা কাহে দোকা নকয় তই হা কিনো কবি ভাই কবা লাজে লাগে মোৰ গম পাইছো বেটা আপি যাকবা যাই পেলাই মাৰ খাই আহিলি তই হা পালে কছি দে যি গছি তোক মাৰ খাবই লাগে তই বেটা আপি যাকবা যা তই হা ৰচোন তই কি বকি থাকা আগে মোৰ কথাটো শুনি লচোন তাৰপিছত কবি দেচোন দে কও শুন তই কিন্তু কাকো নকবি দে এইটো কথা তোৰ আৰু মোৰ ভিতৰতে থাকব হা কাকো নকবি কিন্তু নকং দে কও ফটাফট মই আজি ৰাতিপুৱা আমাৰ এই পিলিঙাৰ দোকানত বহি আছিলো তাতে ভাই এটা আপি আহিলা মুখত মাস্ক চাস্ক পিন্ধি কিনে মই ভাই চিনি কিনিতো পোৱা নাছিলো আপিটোক ময়ো পিছা কলি কৰি বহুত দূৰ গেলো তাৰপিছত আপিটোই মোক দেখি ঘূৰি চালাক চাই কিনে মোক কিয় পিছা কৰছা বুলি ক'লা তাৰপিছত মই আপিটোক দেখা পালো ভাই তাই পুলিচ ইন্সপেক্টৰ নি মোক জিদালে কোব দিলা থানাত নি ফেলে একেবাৰে কঁকালৰ বিষত থাকব পৰা নাই মই তই পুলিচ ইন্সপেক্টৰ নি পিছা কৰি গেছিলি হয় দে ভাই মুখত মাস্কখন থাকাৰ কাৰণে মই চিনিয়ে নাপালো হেতু পুলিচৰ ইন্সপেক্টৰ নিয়ে নে কিয়ে মই চিনি পাং নহয় হেতুক আগতে দেখা পাইছিলো যদি মই চিনি পালো হয় নজকালো হয় ভাই এই মুখত মাস্কখন পিন্ধি থাকলাক না সেইকাৰণে মই চিনি নাপালো তই আৰু বেলেগ নাপালি পুলিচ ইন্সপেক্টৰ নিয়ে পালি ভালে কছি দে যি কছি পিছে কেই কুপন মাৰলা টাপলেট কুবাজি না নাই টাপলা দে নুকুবাব না গটাই শৰীৰতে কুবাছি মাথাৰ বাহিৰে বাপ্পা এনকে ন মাৰে নাই হা আজি পেৰে কাকয়ে নজকানে মই চলি চাহ খাব লাগিন মই চাহ বনাইছো খুৰি যাই আছো ৰ এই যৌ মেৰে চাহ খাব মাতি চাহ খাং যৌ তই চব ভালকে থিয়াই হ'ব পাৰা নাই জিন্তু পুলিচৰ মাৰ খাই কিনে ভাল লাগে নহয় বেটা ভাল লাগে না হুচ্চা একবাৰ হেতু আপিটোক জগাই যাবিচোন তেতিয়া গম পাবি পাগল হৈ নেকি হা মই জাগা জখা ৰাখিছ নেকি তই মই নজগাং গিলাও কিয় জগাম দে তোৰ নিচিনা হ'ব নালাগে মোৰ বেটা তোৰ যি হ'ল মই কিয় এইগিলা কৰিব যাম হা মই জগবা নাজাং দে কিয় জগামে মই দে চাহ খাব লাগে ইয়াৰ কথা নাচাই দিয়া সিটো মাৰি খালা এইবাৰ মোক মাৰি খোৱা ভালছি জগাই কিনে জগাবা যাবা দে মোক আৰু বেটা মই জগাবা যাম ঘেণ্টাও নাযাম নাহাই দিয়া যাই আছো ৰ